কলিয়াবৰত গাঁও পঞ্চায়তসমূহৰ দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে। তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্যৰে হাটবৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে সংগীতা বৰাই। স্বচ্ছ নিকা দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়া সংকল্পৰে আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে দায়িত্ব গ্ৰহণ কৰে পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে। গ্ৰাম উন্নয়নৰ আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিলে পঞ্চায়ত প্ৰতিনিধিয়ে। ভাল লাগিছে, ৰাইজৰ আশীৰ্বাদতে আজি মোক এই আসনত বহিবলৈ তেওঁলোকেই মোক সুবিধাকণ কৰি দিছে। ৰাইজৰ আশীৰ্বাদত বহিব পাৰিছোঁ। আগলৈও ৰাইজৰ হকে কাম কৰি যাবলৈ চেষ্টা কৰিম। আমাৰ হাটবৰ গাঁও পঞ্চায়তত কোনো বিতৰ্কৰ সৃষ্টি হ'বলৈ নিদিওঁ। চেষ্টা কৰিম সদায় সকলো কাম ভালদৰে হৈ যাওক। গাঁও পঞ্চায়তৰ আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ লৈ যাবলৈ সদায় চেষ্টা কৰিম। এইখিনিকে কৈছোঁ। যি আঁচনিৰ হিতাধিকাৰী যি আঁচনিৰ যোগ্য, তেওঁলোকক আমি আমাৰ হাটবৰ গাঁও পঞ্চায়তে আমি সকলোৱে মিলি তেওঁলোকৰ ওচৰত তেওঁলোকৰ যিখিনি প্ৰাপ্য আমি সদায় দিবলৈ চেষ্টা কৰিম।